Guys, welcome to my YouTube channel MR Jyoti. আৰু আজি আমি কম্পেয়াৰ কৰিম Vivo Y21 আৰু Samsung Galaxy J2 ডিজাইনৰ ফালে চাবলৈ গ'লে দুটা ফোনৰো ডিজাইন বেলেগ বেলেগ সো আহক আমি প্ৰথম ডিজাইনটো চাই লওঁ কোনটো ফোনৰ কেনেকুৱা ওপৰ ফালে চাবলৈ গ'লে দুটা ফোনৰো ফন্ট বেলেগ বেলেগ Vivo Y21 ৰ পিছ সাইডটো অলপ এনে ধৰণৰ য'ত নেকি ইয়াত বক্স আছে এটো LED লাইট আৰু এটো কেমেৰা Samsung টো লৈ চালে Samsung ৰ অন্য ফোনৰ দৰে ইউ প্ৰায় একেই So volume up and down button ifale dia goise aru to power button yat dia goise Samsung or Vivo loi sale beleg side ni di pela du eta side volume up button aru down button tar tolot power on off button di dise So dekhibole duta phone beleg Vivo vending is সুকত পোৱা যায় আৰু Samsung ৰ অন্য ফোনৰ দলে মাজত সো লুক হিচাপত দুটা ফোন দুটাৰ জায়গাত ঠিকে আছে দুটা ফোনৰো বেটাৰি ৰিমুভ কৰিব পাৰি দুটা ফোনতে দুখন সিম আৰু এখন মেমৰি কাৰ্ড সোমাব পাৰি য'ত হাইব্ৰিড সিম স্লট নাই দুইটা ফোনৰে বেটাৰি এমএএইচ হৈছে 2000 mAh আমি যদি Vivo Y21 ৰ চাৰ্জাৰ ৰেটিং চাওঁ 5 ভোল্ট 1.0 এম্পিয়াৰ য'ত নেকি Samsung ৰ 5 ভোল্ট 0.7 এম্পিয়াৰ ইফালে চাবলৈ গ'লে দুইটা ফোনে মই ইউজ কৰিছো আৰু দুইটা ফোনৰ ভিতৰত Vivo ৰ বেটাৰি লাইফ মোৰ বেছি ভাল লাগিছে এতিয়া আমি আহু ডিসপ্লে Samsung Galaxy J2 QHD 4.7 inch ডিসপ্লে আৰু Vivo Y21 ত WVGA 4.5 inch ডিসপ্লে পাইছে ডিসপ্লে দিয়া গৈছে Samsung ৰ ডিসপ্লে সব ভিউ এংগেলটো বেছি ভাল সুপাৰ এমোলেড ডিসপ্লে হোৱাৰ বাবে দুইটা ফোনে Android Lollipop 5.1 ত চলি আছে দুইটা ফোনে ভল্টি ফোন হয় Vivo Y21 ত RAM দিয়া গৈছে 1GB আৰু ROM দিয়া গৈছে 16GB য'ত নেকি Samsung Galaxy J2 ত RAM দিয়া গৈছে 1GB আৰু ROM দিয়া গৈছে 8GB কেমেৰা ফালৰ পৰা চাবলৈ গ'লে দুইটা ফোনতে 5 মেগাপিক্সেল বেক কেমেৰা আৰু 2 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা দিয়া গৈছে কেমেৰা ইন্টাৰফেস Samsung ৰ অন্য ফোনৰ দৰে আৰু Vivo Y21 ৰ কিছু বেলেগ কেমেৰা কোৱালিটি যদি চোৱা যায় দুইটাই ঠিক ঠাকে আহিছে কিন্তু Samsung ৰ অকন ভাল বুলি মই ক'ব বিচাৰো জুম কৰিলে যোনটো ৰিয়েল কালাৰ হে ৰিয়েল কালাৰটো Samsung Galaxy J2 ত পোৱা যায় ফ্ৰন্ট কেমেৰাৰ ক্ষেত্ৰত কিন্তু Vivo ৰ যিটো কালাৰ হেতু মই বেছি Samsung তকে বেছি ভাল লাগিছে কাৰণ Vivo ৰ যোনটো কালাৰ হেতু উজ্জ্বল হৈছে আৰু Samsung ৰ কালাৰটো অলপ ঢেলা পৰা নিচিনা হৈছে এতিয়া আহু প্ৰচেছৰলৈ Samsung Galaxy J2 ত দিয়া গৈছে Samsung ৰ Exynos প্ৰচেছৰ 3475 1.3 GHz ৰ quad core chipset আৰু Vivo Y21 ত দিয়া গৈছে Snapdragon ৰ 410 ৰ chipset দুইটা ফোনে অনলাইন আৰু অফলাইন মাৰ্কেট দুইটাতে উপলব্ধ আৰু দুইটা ফোনৰে প্ৰাইস 7500 ৰ আন্ডাৰতে থাকে সো যোনটো লৈ আপোনাৰ পছন্দৰ মতে দুইটা ফোনে ল'ব পাৰি দুইটা ফোনে দুইটাৰ জায়গাত ভালে ফোন আছে সো এই ভিডিওটো দিমানে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ